আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও গধূলি ধৰ্মপুৰ গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালোঁ 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত ফণীভূষণ সকলো বিৰোধীয়ে আপোনাক টাৰ্গেট কৰি লৈছে সেইটো চাই তিনি গগৈ হওক ৰকিবুলেই হওক আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ পাব্লিকেতো মোৰ লগত নাচি আছে পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাওঁ গোটেই অসমখন বেলেগ বেলেগ লাগে পাব্লিকৰ তাততো কোনো এইবিলাক প্ৰশ্নই নাই পাব্লিক আছে অৰুণোদয় চাকৰি মোদী গতিকে আপোনালোকে আহিলে তিনি গগৈ সোধা কৰি দিয়ে কিবা সোধে এইটো কি লাভ হয় আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালোঁ আমি অসমত মই বহুত জেগাত মিটিং কৰিছোঁতো বেলেগ জেগাত অৰুণোদয় নোপোৱা বেছি হয় ধৰ্মপুৰতে প্ৰথম মই মিটিং পালোঁ য'ত অৰুণোদয় পোৱা মানুহৰ সংখ্যা 2/3 বিজেপিৰ ৱেব আছে ৰিজাল্টৰ দিনাখন গম পাব ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আজমলৰ এতিয়া দেখিবলৈ পোৱা গৈছে আজমল কিন্তু বিভিন্ন খঙাল ৰূপত কেতিয়াবা যদি কাৰোবাক চৰি আহিছে কেতিয়াবা মাইক জ্বলি আহিছে আজমলৰ কথা মোক কিয় সোধে আপোনালোকে আজমলক লগ পালে আজমলক এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছোঁ আমাৰ কি প্ৰব্লেম হৈছে কোভিচিল্ড লৈ দেখোন হিমা দাস লভলিনাই অলিম্পিকত মেডেল লৈ আহিলে কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলিনাই দেখোন মেডেল আনিলেগৈ এইটো ক'ৰ পৰা কি ওলাই গ'ল মিছা মিছি পাৰ্চেণ্টেজটো এজেণ্টৰ লগত থাকেই এজেণ্টৰ কেলকুলেশ্যন মতেই ভোট হয় কোনোবাৰ যদি এজেণ্টৰ বহি আৰু ভোট নিমিলে তেওঁ প্ৰশ্ন সুধিব মই শতাংশলৈ মই নাযাওঁ শতাংশলৈ মোৰ ইণ্টাৰেষ্ট নাই যোনে আহিছে তেওঁ বিজেপি আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ